কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতৰাজ আৰু আজিৰ আমাৰ ফাৰ্ষ্ট নিউজটো আছে মণিমালা কলিতাৰ বিষয়ে বেসিক্যালি তেখেতে গৰাকী ইউটিউবাৰ উইথ ওভাৰ 6k প্লাস সাবস্ক্ৰাইবাৰ্স হয় এইটো নিউজ দিউতে কেইদিনমান দেৰি হ'ল সো ৰিসেন্টলি তেখেতে নিজৰ কমিউনিটিৰ এপৰ এটা পোষ্ট শেয়াৰ কৰিছিল যিটোৰ পৰা আমি জানিবলৈ পাৰিছো যে তেওঁৰ কোভিড পজিটিভ হৈছে তেওঁ কমিউনিটি পোষ্টত এই বুলি লিখিছে যে কোভিড 19ত আক্ৰান্ত হৈ জুৰহাট মেডিকেল কলেজত ভৰ্তি হ'ব লগা হ'ল 5 দিন ধৰি অহৰহ জ্বৰ হৈ আছিল কিন্তু গোন্ধ হোৱাত সকলো এতিয়াও পাও আৰু সঘনাই ভোক লাগি থাকে যেহেতু মোৰ সৰু ছোৱালীজনীৰ কোভিড পজিটিভ হৈছিল তাৰ পিছত মোৰ জ্বৰ মই টেষ্ট নকৰাকৈ কোভিড ৰোগীয়ে খোৱা ঔষধ ব্যৱহাৰ কৰি আছিল যিটো মোৰ এটা ভুল আৰু মাৰাত্মক সিদ্ধান্ত হ'ল মোৰ নিম্ন ৰক্তচাপ হৈ যোৱাৰ ফলত অৱশেষত ঘৰত অচেতন হৈ পৰি গলো তেনে অৱস্থাতে মোক ইয়াত ভৰ্তি কৰোৱা হয় এতিয়াও চিকিৎসা চলি আছে অহৰহ সেলাইন হাতত পেটত বেজি দি আছে মোৰ দৰে আপোনালোকে কোভিড টেষ্ট নকৰাকৈ ঔষধ সেৱন নকৰিব সুগাৰ প্ৰেছাৰ থাইৰয়েড ইত্যাদি আছে নেকি জানি ল'ব লাগে আশীৰ্বাদ কৰিব যাতে সোনকালে আৰোগ্য হয় মই মোৰ ছোৱালী দুজনীৰ ওচৰলৈ ঘূৰি যাব পাৰোঁ আৰু মোৰ ফালৰ পৰা আশা কৰোঁ যাতে বাইদেৱে সোনকালে সুস্থ হয় আৰু তেওঁৰ আশু আৰোগ্য মই কামনা কৰিলোঁ আৰু কিছুমান নিউজ দিওঁতে মোৰ কেইদিনমান দেৰি হৈ যায় আৰু তাৰ ফলত আপোনালোকে বেয়া নাপাব আৰু এই নিউজটো মোক দি সহায় কৰিছে মোৰ এজন সাবস্ক্ৰাইবাৰ্স বন্ধুৱে তেখেতে মোক ইনষ্টাগ্ৰামত এই নিউজটো দিছিল আৰু আপোনালোকেও যদি কিছুমান এনেকুৱা নিউজ পায় যিসমূহ দৰকাৰী আমাৰ বাবে সেইসমূহ মোক নিশ্চয়কৈ ইনষ্টাগ্ৰামত দি দিব পাৰে কিয়নো সকলো নিউজবোৰ কালেক্ট কৰা মোৰ বাবে সম্ভৱ নহয় কিয়নো মোৰ পাৰ্সোনেল কাম কিছুমানো থাকে আৰু লগতে মই ইউটিউবক ইমানো সময় নিদো জাস্ট 2-3 ঘণ্টা এটা সময় দিও ইউটিউবক আৰু সকলো চেনেল সাবস্ক্ৰাইব কৰা মোৰ পধ্যে সম্ভৱ নহয় আৰু মই অনেষ্টলি কৈছো বাইদেউৰ চেনেলটো মই সাবস্ক্ৰাইব কৰি ৰখা নাছিলো সেই গতিকে মই কথাখিনি গম নাপাও কিন্তু আমাৰ এজন সাবস্ক্ৰাইবাৰ্স বন্ধুৱে এই খবৰটো মোক জনালে এই সেগতে তেওঁলৈও ধন্যবাদ জ্ঞাপন কৰিছো আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাইছো যতীন বৰাৰ বিষয়ে সো ৰিসেন্টলি যতীন বৰাৰ যিটো ইনষ্টাগ্ৰাম হেণ্ডেল আছে সেইটো হেক হৈ গৈছে আৰু হেকাৰজনে সেই ইনষ্টাগ্ৰাম হেণ্ডেলটোৰ পৰা প্ৰফাইল পিকচাৰৰ লগতে যিটো ইউজাৰ নেম আছে সেই সকলোবোৰ চেঞ্জ কৰি দিছে আৰু এইটোৰ ওপৰতে আপডেট দি ডিম্পু বৰুৱাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই বুলি ক'লে যে যতীনদাৰ এইটো একাউণ্ট হেক হৈছে যোনে যোনে ফলো কৰিছিল আনফলো কৰি দিব ৰাইজ আৰু আপোনালোকে হয়তো বৰ্তমান সময়ত সেই ইনষ্টাগ্ৰাম হেণ্ডেলটো দেখি আছে যদি কোনোবাই ফলো কৰি থৈছিল তেতিয়াহ'লে এতিয়াই যায় আনফলো কৰি থৈ আহক লগতে একাউণ্টটোত ৰিপৰ্টো কৰি দিব আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাইছো ফুকন পাঠকৰ বিষয়ে আপোনালোকে হয়তো গম পাইছিলে যে ৰিসেন্টলি ফুকন পাঠকৰ পিতৃৰ মৃত্যু হৈছিল আৰু পিতৃৰ মৃত্যুৰ ঠিক 9 দিন পিছতে বৰ্তমান সময়ত ফুকন পাঠকৰ মাতৃৰো কোভিড পজিটিভ হৈছে ফুকন পাঠকে নিজৰ ফেচবুক হেণ্ডেলত এই বুলি লিখিলে যে ভূতৰ ওপৰত দানৱ বাবাৰ মৃত্যুৰ পিছত মাৰ কৰোনা 9 দিন আগত দেউতাৰ মৃত্যু ইমান দিন সকলো নিয়ম মানি মা আৰু মই ব্ৰত পালন কৰি আছিলো সকলোৱে খবৰ ল'ব আহি আছিল সকলো ঠিকেই আছিল কিন্তু হঠাৎ পৰহি ৰাতিৰ পৰা মাৰ জ্বৰ আৰম্ভ হয় পেৰাচিটামল টেবলেট খোৱালো জ্বৰ কমিল আকৌ পিছদিনা বহুত দিন জ্বৰ ডায়েৰিয়া কৰোনা টেষ্ট কৰালো ঘৰতে নিগেটিভ অক্সিজেন যোৱাকালিৰ পৰা 91 93 আজি ৰাতিপুৱা মাৰ দুৰ্বলতা বেছি হৈ গৈ আছিল আৰু ডায়েৰিয়াও বেছি আৰু জ্বৰো আছে একেবাৰে মাটিত পৰি যাব ওলাইছিল মই কিবাকৈ ধৰিলো নহলে পৰিস্থিতি বেয়া হ'লহেতেন আজি আকৌ মোৰ বন্ধু ধ্ৰুৱই টেষ্ট কৰিলে এইবাৰ পজিটিভ মই সন্দেহ কৰাটোৱে হ'ল মূৰৰ ওপৰত সৰক ভাঙি পৰা যেন হ'ল কি কৰোঁ কি নকৰোঁ একো ধৰিব পৰা নাই এইফালে জাচা দিয়া মানুহো বহুত আহি আছে লগতে এটা তেওঁ দীঘল ফেচবুক পোষ্ট লিখিছে আপোনালোকে বৰ্তমান সময়ত হয়তো স্ক্ৰীনত দেখি আছে যিটো এটা অতিকৈ বেয়া লগা খবৰ পিতৃৰ 9 দিন আগতে মৃত্যু হৈছিল আৰু বৰ্তমান সময়ত তেখেতৰ মাতৃৰো কৰোনা পজিটিভ ওলাল যিটো এটা অতিকৈ বেয়া খবৰ বুলি মই ভাবোঁ আৰু তেখেতৰ মাতৃয়ে যাতে সোনকালে সুস্থ হয় তাৰে মই কামনা কৰিলোঁ লগতে সম্পূৰ্ণ পোষ্টটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাৰ পৰাও পঢ়ি ল'ব পাৰিব আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাইছো দীপলিনা ডেকাৰ বিষয়ে সো ৰিসেন্টলি দীপলিনা ডেকাৰ যিটো ফেচবুক হেণ্ডেল আছে সেইটো ভেৰিফাই হৈ গৈছে আৰু এইটোৰ ওপৰতে ৰিয়েক্ট কৰি তেওঁনো কি ক'লে আহক আমি চাই লওঁ Finally, my Facebook page got verified. Blue tick ahi gol mur Facebook page ot. Bahut bhal lagise, bahut sukhi. এই মাত্ৰ গম পালো মোক ফোন কৰিছে নিজেও গম নাপাওঁ ইমানেই বেছি ইনএক্টিভ সিমিলাৰ কেছ হৈছে মোৰ ইনষ্টাগ্ৰামৰ ক্ষেত্ৰতো মই লাষ্ট ইয়াৰ যেতিয়া ভেৰিফাইড হৈছিল ইনষ্টাগ্ৰামটো হঠাৎ হৈ গৈছিল মই একো কৰাই নাছিলোঁ মোক ফ্ৰেণ্ডছেই কৈছিলে যে তোৰ ইনষ্টাগ্ৰাম ভেৰিফাইড হৈছে সিমিলাৰলি আজিও হ'ল তেনেকুৱা ছেইম কেছ এনিৱে বহুত ভাল লাগিছে আই এম ছ' হেপ্পী দিছ ভিডিঅ' ইজ ফৰ অল দ'জ পিপল হু লাভ মি একদম ভিতৰৰ পৰা অন্তৰৰ পৰা তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অবিহনে মই একোৱে নহয় হয়তো আপোনালোকে তেখেতৰ কথাখিনি শুনিলে আৰু মোৰ ফালৰ পৰাও তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ চ' এইটোৱে আছিল আজি এটা সৰু ভিডিঅ' তেতিয়ালৈ লৈছোঁ বিদায় জয় অসম বাই